DHE Scholarship 2022 last date 5 December. Director of Higher Education পৰা এইটো প্ৰকাশ পাইছে। লাষ্ট ডেট হৈছে 5 ডিচেম্বৰ। আজিৰ ভিতৰত এইটো অনলাইন কৰি কাইলৈ ডিক্লেৰেশ্যন ফৰ্ম আপলোড কৰিলে এইটো স্কলাৰশ্বিপটো পোৱাৰ সম্ভাৱনা আছে। স্কলাৰশ্বিপৰ বাবে আমি DHE স্কলাৰশ্বিপ 2022 চাৰ্চ কৰিব লাগিব। তাৰপাছত এইটো ক্লিক কৰিব লাগিব। এইটো ক্লিক কৰাৰ পাছত তললৈ গৈ থাকিব লাগিব। তাৰপাছত গৈ এইটো ওলাব ষ্টুডেণ্ট লগইন লিংক। এইটোত ক্লিক কৰি যিহেতু তোমাৰ যদি যিসকলৰ হয়তো মোৰ মানে লগইন কৰা আছে কাৰণে এইখন আহিছে। প্ৰথমতে যিসকলে নতুনকৈ লগ আউট কৰিব সেইসকলে ইয়াত ক্লিক কৰি যিসকলে নতুনকৈ মানে বস্তুটো কৰিব সেইসকলে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাত প্ৰথম যিটো ইউনিক আইডি সেইটো বহাব লাগিব। ফাৰ্ষ্ট নেম, লাষ্ট নেম, ডেট অফ বাৰ্থ দিব লাগিব, ইমেইল এড্ৰেছ, মোবাইল নম্বৰ দিব লাগিব, পাছৱৰ্ড মানে এনেকৈ দিব লাগিব k@1234567। সেই তলতো সেইটো দিব লাগিব k@1234567। তাৰপাছত সেইটো কৰাৰ পাছত এইটো ক্লিক কৰিব লাগিব। তাৰপাছত এটা বস্তু আহিব, মোৰ যিহেতু কৰা আছে সেইটো কাৰণে মই আকৌ সেইটো কৰাৰ পাছত বেক কৰি আকৌ একেটা ৱেবছাইটত যাব লাগিব। DHE স্কলাৰশ্বিপ 2022 তাত চাৰ্চ কৰি আমি ষ্টুডেণ্ট লগইন লিংকত ক্লিক কৰিব লাগিব। তাত DHE ইউনিক আইডি পাছৱৰ্ড যিটো পাছৱৰ্ড k@1234567 দিয়া হৈছিলে সেইটো বহাব লাগিব। মোৰ ইয়াত মানে অট'মেটিক আহি আছে সেইকাৰণে মই পাছৱৰ্ড একেটাই আছে সেইটো কাৰণে মই এইটো ডাইৰেক্ট এনেকৈ দি দিছোঁ। তাৰপৰা যিটো মোৰ এইটোত বহাই দিছোঁ 41452 এইটো বহাই দিছোঁ, ইয়াত কৰি দিছোঁ। অ'কে আহিব। মোৰ কৰা আছে কাৰণে হৈ গৈছে এইবিলাক। প্ৰথমতে আমি পাৰ্চনেল ডিটেইলছত গৈ নিজৰ যিখিনি ডিটেইলছ আহিব সেইখিনি ভৰাব লাগিব। একাডেমিক ডিটেইলছত গৈ একাডেমিক ডিটেইলছখিনি বহাব লাগিব। ইয়াত প্ৰথম নিজৰ ৰোল নম্বৰটো কলেজ ইনষ্টিটিউটত টাইপ মই ইউনিভাৰ্চিটি দিলোঁ। কলেজো আছে, কলেজো চিলেক্ট কৰিব পাৰে। শিৱসাগৰ কলেজ অট'নমাছ, আমাৰ শিৱসাগৰ পেণ্টনৰ শিৱসাগৰ কলেজ আহিব। এইটো ASS বিশেষ নাজানো কাৰণ এইটো 2022 দি দিছোঁ। এইটো যিখন কলেজখন ক'ত আছে তাৰ এড্ৰেছ দিব লাগিব, পিনক'ড হওক। তাৰপিছত মই MA ফাৰ্ষ্ট চেম কাৰণে PG ফাৰ্ষ্ট চেম দিছোঁ। ডিপাৰ্টমেণ্ট আছামিজ, ডিউৰেশ্যন কৰ্চটো 2 years। কৰ্চটো কেইবছৰী সেইটো দিব লাগিব। ক্লাছ মানে এইটো কোনটো চেমত পঢ়ি থকা হৈছে সেইটো দিব লাগিব। ডেট অফ এইটো কেতিয়া এডমিশ্যন লোৱা হৈছিলে, মই 2022 লোৱা হৈছে কাৰণে 2022 আহিব। ছাবজেক্ট ৰিচাৰ্চ টপিক এইটো মানে যিসকলে ৰিচাৰ্চ বা PhD কৰিব সেইসকলৰ কাৰণে এইটো গাইড সেইসকলৰ কাৰণে। বাকী এইটো যিটো লাষ্ট এক্সাম দিয়া হৈছে যিসকলে UGখিনি কৰিবলৈ এইটো BA UGখিনিৰ কাৰণে এইটো দিব লাগিব HS। আৰু আমি UGখিনি মানে পষ্ট গ্ৰেজুৱেটে কৰাৰ বাবে এইটো আমি BAখিনি দিবলগীয়া হৈছে। তাৰপিছত ছাবমিট কৰিব লাগিব। ছাবমিট কৰি সেইদৰে মানে যিটো আছিলে পাৰ্চনেল ডিটেইলছ তাতো আমি সেই একেদৰে ছাবমিট কৰিব লাগিব। একাডেমিক ডিটেইলছত সেইদৰে ছাবমিট কৰিব লাগিব। বেংক একাউণ্টত প্ৰথমতে IFSC PAN সেইবোৰ দিব লাগে, ছাবমিট কৰিব লাগিব। ডকুমেণ্ট আপলোডত গৈ প্ৰথমে ইয়াত এটা ডকুমেণ্ট চিলেক্ট কৰি আমি ফটোকপি অফ ফাৰ্ষ্ট পেজ বেংক একাউণ্ট সেইটো চিলেক্ট কৰি তাত আমি বেংকৰ প্ৰথম বেংকৰ ফটোটো চিলেক্ট কৰি তাত আমি ফাইলত গৈ বেংকৰ ফটোখন এটা চিলেক্ট কৰি হৈ যাব। তাৰ বেংকৰ মানে ইয়াত গৈ ফাইলত গৈ তাত যিখিনি ফটো আহিব, যিখন পাছবুক ওলাব সেই পাছবুকখন চুই দিব লাগিব। তাৰপাছত আপলোড কৰিব লাগিব। তাৰপিছত ইয়াত এনেদৰে আহি যাব। মোৰ কৰা আছে কাৰণে আহি আছে। তাৰপাছত আকৌ চিলেক্ট কৰি আমি এইখন যিটো ফাইনেল মাৰ্কশ্বিট লাষ্ট কোৱালিফাইং সেইটো দিব লাগিব। তাৰপিছত তেনেকৈ দিব লাগিব। এইটো ফটোগ্ৰাফ, এইটো নিজৰ ফটো দিব লাগিব, ছিগনেচাৰ দিব লাগিব। মিনৰিটি চাৰ্টিফিকেট যদি সংখ্যালঘুৰ হয় তেতিয়া মিনৰিটি চাৰ্টিফিকেট দিব লাগিব, যদি নহয় তেতিয়া নালাগে। ইনকাম চাৰ্টিফিকেট, ছিগনেচাৰ, আধাৰ কাৰ্ড তেনেদৰে মই কোৱাৰ দৰে আপলোড কৰিব লাগিব। তাৰপাছত ইয়াত যিখন ডিক্লেৰেশ্যন ফৰ্ম আৰু এপ্লিকেশ্যন ফৰ্ম ওলাইছে সেইখন
এপ্লিকেশ্যন ফৰ্মখন এইটো প্ৰচেছটো সম্পূৰ্ণ হোৱাৰ পাছত সেইটো লাষ্টত কোৱা হ'ব। আৰু ডিক্লেৰেশ্যন ফৰ্ম যেতিয়া যিখন ডিক্লেৰেশ্যন ফৰ্ম ওলাব এইটো প্ৰচেছ সম্পূৰ্ণ হোৱাৰ পাছত সেই ডিক্লেৰেশ্যন ফৰ্মখন ইয়াত আপলোড কৰিব লাগিব। সেইদৰে এপ্লিকেশ্যন ফৰ্মখনো প্ৰচেছটো সম্পূৰ্ণ হোৱাৰ পিছত আহি যাব, সেইখন ইয়াত আপলোড কৰিব লাগিব। এইটো যিহেতু মোবাইলত ক্লিক কৰাৰ বাবে এইটো মোবাইলত কৰাটো নহ'ব, কম্পিউটাৰৰ হেৰিয়াত গৈ উলিয়াই আনিব লাগিব। তাৰপাছত ইয়াত গৈ আমি হোমত গৈ সকলো কাম হোৱাৰ পিছত হোমত গৈ আমি এপ্লাই নাওত যাব লাগিব। তাৰপাছত তলত এইটো এপ্লাই নাও ওলাব, এপ্লাই নাওত ক্লিক কৰিব লাগিব। মোৰ কৰা আছে কাৰণে সেইটো বেলেগ এটা ওলাব। তাত হোৱাৰ পাছত আমি তললৈ আহিলে এনেকৈ ওলাব এপ্লিকেশ্যন ফৰ্মত যিখন আমি এটা ওপৰত বহাবলৈ কৈছিলোঁ সেইটো এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব লাগিব, ডাউনলোড কৰি প্ৰিণ্ট কৰাব লাগিব আৰু ডিক্লেৰেশ্যন ফৰ্মখন ডাউনলোড কৰি প্ৰিণ্ট কৰাব লাগিব। এই এপ্লিকেশ্যন ফৰ্মখন আৰু ডিক্লেৰেশ্যন ফৰ্মখন যিটো অনুষ্ঠানত পঢ়ি থকা হয় সেই অনুষ্ঠানটোৰ অধ্যক্ষই চহী কৰাৰ পাছত এই ডকুমেণ্ট আপলোড কৰিব লাগিব আৰু এপ্লিকেশ্যন ফৰ্মখনো সেইদৰে আপলোড কৰিব লাগিব। তাৰপাছত কলেজত হয়তো ভেৰিফিকেশ্যন কৰিব পাৰে, এই বিষয়ে বিশেষ গম পোৱা নাই। এনেদৰে এইটো কৰিব লাগিব, তাৰপাছতে সম্পূৰ্ণ হ'ব।